Focus problem for wedding photographers. এই টপিকটো লৈ আজি অলপ ডিসকাস কৰিব আহিছো আজি ভিডিওটোত এটা কি হয় মোৰ তাত বহুত ওয়েডিং ফটোগ্ৰাফাৰছ পৰে কন্টাক্ট কৰি আছে যে যেতিয়া বিয়াখনত বাৰু বহুত পোহৰ থাকে আমাৰ কিন্তু যেতিয়া আমাৰ দৰা আহিলে কি হয় বহুতৰ জায়গাত আন্ধাৰ হৈ যায় ফোকাস লোৱাত প্ৰবলেম হয় কেতিয়াবা যদি কিছুমান বিয়াত যদি বাহিৰৰ দৰা আহা জায়গাত লাইট দি থোৱা থাকে তেতিয়াতো বাৰু ঠিকে আছে নহলে কেতিয়াবা ফোকাসত প্ৰবলেম হৈ যায় ফ্ল্যাশ তো থাকে ফ্ল্যাশ সেভাৰ আমাৰ ফোকাস নলয় ক্যামেৰা ফোকাস লয় এটা ফোকাস বুলি কলে আমি কি বুজো ফোকাস দুটা টাইপৰ আছে এটা হল অটো ফোকাস এটা হল ম্যানুয়াল ফোকাস তো শিকিবলৈ একো নাই ক্যামেৰাত আমি যেতিয়া যোনটো মিলাও আমি চকুদি যি দেখা পাও যোনখিনতে শার্প দেখা পাও ক্লিয়াৰ দেখা পাও ফটোখন তুলিলে হেতুৱে ম্যানুয়াল ফোকাস জাস্ট 10 সেকেন্ডৰ ক্লাস ম্যানুয়াল ফোকাস তো কিন্তু অটো ফোকাস বুলি কলে তো মই অটো ফোকাস তো এনেকে অনলাইন শিকাবলৈ পাৰা বস্তু নহয় কাৰণ অটো ফোকাস শুনিবলৈ ইজি যে অটো ফোকাস ক্যামেৰা ফোকাস তো কৰে আমি জাস্ট সাপ্ৰেস কৰিব লাগে কথাটো তেনেকুৱা নহয় একচুয়ালি অটো ফোকাসৰ যেতিয়া মই ক্লাস দিও মোক 3 দিনৰ পৰা 4 দিনলৈকে লাগি যায় তো 3 দিনৰ পৰা যদি 4 দিন লাগে এটা ক্লাছত মই তো অনলাইন হেতু বস্তু বুজোৱাটো পসিবল নহয় কাৰণ প্ৰেক্টিস বহুত লাগে অটো ফোকাস বুলি কলে ইউজুয়ালি এটোৱে বুজে যে মানুহে আমি হাফ প্ৰেস কৰো ক্যামেৰাৰ ফটোখন তুলে নিজে ফোকাস লয় কিন্তু কথাটো হল যে ক্যামেৰাই কোড ফোকাস লব কেনেকে ফোকাস লব কিতিয়া লব কোনখিনি জায়গাত লব মানুহটোৰ নাকত লব নে চকুত লব নে আগৰ মানুহটো দৰাৰ পিছতে থকা মানুহটোক লব নে দৰাক লব তেনেকুৱা বহুতখিনি কোৱেশ্চন আহি যায় ইতিয়াতো যেহেতু মই ফোকাস শিকাব ইয়াত নোৱাৰো মই এই দৰা আহা টাইমত যেতিয়া আন্ধাৰ হৈ থাকে মানুহে ফটো তুলুনতে ফোকাস নিমিলে সেই ইস্যুটো লৈহে অকমান মই সলিউশন এটা দিব খুজিছো সলিউশনটো এনেকে ডাইৰেক্ট নাই কিন্তু কিছুমান ডিভাইস ইউজ কৰি অকমান আমি সলিউশনটো মানে আমাৰ হেল্প হ'ব আমাৰ আন্ধাৰ থাকিলে ফটো মানে ফোকাস নলয় এগেইনষ্ট লাইট হৈ থাকিলে আমাৰ ফোকাস নলয় তো আমি কি কৰিব পাৰো হয় যদি আমাৰ পসিবল হয় যত আমি বিয়াখন শুট কৰিবলৈ যাম আগদিনাখন আমি ক্লায়েন্টক ক'ব পাৰো যে যোনফালৰ পৰা দৰা এন্ট্ৰি হ'ব সেই জায়গাটোত যাতে লাইটৰ ব্যৱস্থা কৰি দিয়া অলপ হেলোজেন কেইটামান লগাই থয় যদি হেতুৰ অপচন নাই কোৱা পিছতো বলে থোৱা নহল নাইবা বলে দৰা ঘৰ সাইডৰ পৰা গৈছো তাৰে ছোৱালী ঘৰত গৈ পালো তেনেকুৱা সলিউশন নহলগে তেতিয়া আমি কি কৰিব পাৰো যি গম পাইছো যে একদম আন্ধাৰ হলে আমাৰ ক্যামেৰা ফোকাস লবলৈ প্ৰবলেম হৈ যায় আমাৰ ইউজুয়ালি তো এনেকুৱা ক্যামেৰা ফ্ল্যাশ ব্ৰে সব ইউজ কৰি আছে 3000 to 4000 নাইবা 2000 মানতে পায় এনেকুৱা ফ্ল্যাশ ব্ৰে এনেও বেছি দিন নাযায় আমাৰ আৰু অলপ বেছি ফায়াৰ কৰিলে গৰম হৈ যায় তাতকে আমি কি কৰিব পাৰো যদি ক্যানন ইউজাৰ হয় এনেকুৱা এটা ভাল ফ্ল্যাশ কিনিব পাৰো আমি এই ফ্ল্যাশটো 470 EX AI মডেলটো হল মই এটো ডিটেইলছটো দেখাই আছো এই ফ্ল্যাশটোৰ দাম এতিয়া অনলাইন কিমান চলি আছে মই দেখাব গলে এটো ইন ক্যানন এই ওয়েবসাইটত আমি গলো few product accessories আছে ক্যাননৰ নিজৰ ফ্ল্যাশ আৰু বহুত আছে এটো 470 EX AI এটা MRP হল 28995 ডিসকাউন্ট মিলাই 20000 মানত আহিব লাগে এটো নাইবা অনলাইন কিছুমান শপিং সাইটত যদি পোৱা যায় অলপ কম দামত পোৱা আহা আছে এই ফ্ল্যাশটোত কি হয় এই ফ্ল্যাশটো মই ইউজুয়ালি কিয় ইউজ কৰি আছো ইয়াৰ বেনিফিট এটা আছে এটোটো হল ফুললি অটোমেটিক চাৰ্জাৰ বেটাৰী এটা তাত চাৰ্জাৰ লাগি আছে এই ফ্ল্যাশটোৰ এটা বেনিফিট আছে ফাৰ্স্ট কথাটো হল AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স এটো ফ্ল্যাশ ফুললি অটোমেটিক হয় যেহেতু আমি তো প্ৰফেশনাল ফটোগ্ৰাফাৰ বলে তো অটোমেটিক মোড ইউজ নকৰে প্ৰফেশনাল ফটোগ্ৰাফাৰ খিনি অটো মোড ইউজ নকৰে কিন্তু বিয়াত কেতিয়াবা এনেকুৱা সিচুৱেচন আহি যাব পাৰে ঘপকে তোলা আকৌ কথা নাই ঘপকে তুলিব লগা হল এটা ডাইৰেক্ট যদি আমি ফ্ল্যাশটো মাৰি বলাই তুলো ডাইৰেক্ট যেতিয়া এবাৰ ফায়াৰ কৰিম ফ্ল্যাশ পোহৰটো বহুত হাৰ্ড আহে ব্যাকগ্ৰাউণ্ডৰ শ্যাডো আহি যায় হিখিনি টাইমত যদি বাউন্স কৰিব লগা হয় আমি জনে এনেকে বাউন্স কৰিবলৈ ফটো তুলো 1 সেকেন্ডতে মিলাবলৈ অলপ প্ৰবলেম হৈ যায় কিবা কাৰণে যদি ওপৰৰ
চিলিংখন বহুত বেছি আছে পোহৰ আহি নাপাব কম আছে বেছি পোহৰ আহি যাব আৰু কম আছে বগা আছে বেছি অভাৰ পোহৰ মাৰি দিব 1 ছেকেণ্ডতে আমি মিলাব নোৱাৰোঁ তো এই ফ্লেছটোত কি হয় মই ফ'কাছৰ পইণ্টত আহিম এই জাষ্ট ফ্লেছৰ বেনিফিটটো মই কৈ লৈছোঁ এই ফ্লেছটো আমাৰ ইয়াত এটা AIB বুলি মোড এটা আছে 1 ছেকেণ্ড বেটাৰীটো লগান দিওঁ এই ফ্লেছটোত এটা AIB বুলি মোড আছে AIB মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বাউন্স এটোত কি হয় যেতিয়া আমি ধৰি লওক ফৰ এক্সাম্পল আমি এপাৰেচাৰ 5 ৰাখিলোঁ 5.6 ৰাখিলোঁ শাটাৰ 125 ৰাখিলোঁ ISO 300 400 যি হয় 500 ৰাখিলোঁ তাৰপিছত ধৰিলে মই ইয়াৰ পৰা ফটোখন তুলিম এইটো মোৰ দৰা কইনা কোনোবা এটা হয় তাহলে ৰুম এটা একদম ঘপকে তুলিব লাগে এনেকে তোলাটোতো একো ডাঙৰ কথা নহয় এনেকে যদি আমি তুলো এটো যদি আমি এনেকে কৰি তুলো ফটোৰ পোহৰটো বহুত হাৰ্ড হয় এনেকে মিলাবলৈ সহজ কিন্তু সেইখন ফটো অকমান কোৱালিটিটো ভাল নালাগে কাৰণ শ্যাডোটো পিছাত আহি যায় তো এই ফ্লেছটোৱে কি কৰে এটা আমি তুলিবৰ হল সেটিংস মিলাই দিলো ইয়াত এই AIB বুলি যোনটো বটন আছে এই AIB বটনটো যদি এনেকে চাই বলি ইয়াৰ পৰা আমি ফটোখন তুলিম চকুত ললো জাস্ট এবাৰ ক্লিক কৰি দিলো এটো চাব আপোনালোকে 1 2 হি দুটা ফ্লেছ নিজে মাৰিলে এটা ফ্লেছ সিধাকে মাৰিলে ইয়াত সেন্সৰ লাগি আছে তো হি গম পালে যে কিমান দূৰত সাবজেক্টটো আছে নেক্সট ফ্লেছটো ওপৰলৈ মাৰিলে হি গম পালে যে কিমান ওপৰৰ পৰা পোহৰটো ঘূৰি আহিব তাৰপিছত আমি জাস্ট এটো ফ্লেছটো ফায়াৰ কৰিলে হল হি পুৰা নিজে এক্সপোজাৰটো লৈ পেলাই বাউন্স কৰি ধুনীয়াকে ফটোখন দি দিব ঠিক আছে এটো বাৰু তাৰ এটা প্লাস পইণ্ট আৰু এটো অকল অটোমেটিকে নহয় ইয়াত মেনুৱেল কৰা অপচন আছে এটো এছ দি দিলে পুৰা মেনুৱেল হৈ গল এটো যেনেকে মন যায় তেনেকে ইউজ কৰিব পাৰি যদি মেনুৱেল কৰে ফ্লেছটোৰ আমাৰ কি প্লাস পইণ্ট আছে ফৰ এক্সাম্পল মই এটো ফ্লেছটো এনেকে কৰি ধৰিলে মই এটা মিলাইছিলো বাউন্স কৰিবলৈ তাৰপিছত ইয়াত সেট বুলি এটা সুইচ আছে সেট এংগল ক্লিক কৰি দিলো ই ইয়াতে ৰখি গল এটা ফটোখন এনেকে ধৰিলে ফৰ এক্সাম্পল কিবা কাৰণে আমি এনেকে ফটোশুট কৰি আছো তাৰ পিছত কি হল কিবা কাৰণে ঘপকে আমি এনেকে দিলো ক্যামেৰাটো এটো ডাইৰেকচনত তিতাটো ফ্লেছটো ইফেলৰ পৰা গৈ ইফেলে হৈ গল তিতা আমি এটো কি হয় শাটাৰ বটনটো ডাবল টাচ কৰি দিও হি আকৌ সেম এংগলটো লৈ ল'ব আকৌ এটা যদি এনেকে কৰিলে এনেকে হৈ গল আকৌ যদি ডাবল টাচ কৰি দিও হি আকৌ সেম এংগলটো লৈ ল'ব জাস্ট অলপ দাম বেছি কিন্তু ইয়াৰ কালাৰ কোৱালিটি বহুত ভাল পাম ইয়াৰ বিল কোৱালিটিটো ভাল তাৰ পিছত পাৱাৰফুল হয় 8000 শাটাৰ লাগে সিং কৰে হাই স্পিড ফটো তুলিবলৈ ভাল সিস্টেম বহুতখিনি আছে এতিয়া হেবুৰটো বাদ দিও এখিনি ইয়াৰ মই ফিচাৰ্ছখিনি কলো এই ফ্লেছটো ফোকাসিংৰ কি কামত আহিব যদি এটো আমি 5D 80D নাইবা 90D তাৰ ওপৰৰ মডেলবোৰ 1DX তাৰপিছত মাৰ্ক 3 সাপোৰ্ট নকৰে 5D মাৰ্ক 4 সাপোৰ্ট কৰে এটা যোনখিনি যদি মাৰ্ক 4 এটো 5D মাৰ্ক 5 যদি আহে তাতো কৰিব নতুন মডেলখিনিত কৰিব কি হয় এটো আমি 0% লাইটতো ফোকাস ল'ব পাৰিম ইয়াৰ পৰা মানে হি ডিসটেন্সটো ক্যাচ কৰি লয় এটা ভাবিব পাৰো যে আমি যেটা ডিসটেন্সটো ক্যাচ কৰে এই ফোকাস মিস কৰিব পাৰে নাইবা কোন ফোকাসটো উল্টা হ'ব পাৰে না একদম নহয় মই এটা ডেমো ধুনীয়াকে দেখাই আছো আৰু বাই চান্স যদি কিবা কাৰণে আমাৰ এটো 5D মডেল নহয় নাইবা 80D এনেকুৱা লেটেষ্ট মডেলখিনি নহয় ই কি কৰিব ফ্লেছটোৱে ইয়াৰ পৰা নিজে দুটা ব্লিংক কৰি পেলাই হলো ফোকাস ল'ব কিন্তু যদি ওপৰৰ নতুন মডেলৰ বডি হয় তেতিয়াই 0% লাইটত আমাৰ ফোকাস লয় ইয়াৰ পৰা এটা লাইট ৰে ওলাব মই দেখাই আছো এতিয়া 0% লাইটত আমাৰ ফোকাস লয় এতিয়া মই ফ্লেছটো দি দেখাব গৈ আছো ইয়াত মই 1.4 লেন্স এটো কাৰণে লগাই পেলাই ভিডিওটো বনাইছো কাৰণ বহুত কোৱেশ্চন এটা থাকিব যে যদি f4 লেন্স লগাও হেতু ফোকাসটো অলপ বেছি দিবই ধৰিব নাই তো 1.4 ত আমি ট্ৰায়াল কৰি দেখাম যেনেকৈ কৰি পুৰা ফুল ৰুমৰ লাইটটো অফ কৰি আন্ধাৰ কৰি যে লগালগে ইনষ্টেন্ট ফোকাস লৈছে নে নাই ইয়াৰ পৰা তাৰ ৰঙা লাইটটা ওলাই মই গোটেই দেখাই আছো ঠিক আছে এটা ফৰ এক্সাম্পল গোটেইখিনি হেৰি আছে মই এই যোনটো এটো দলটো আছে জাস্ট ফটো এখন লৈ চাও এতিয়া এটো এক্সপোজাৰ আহি আছে ঠিক আছে এটা যেহেতু মই এটা বেলেগ সাইডে ফোকাস কৰি দিলো এতিয়া আকৌ মই তাত ফোকাস কৰিম লাইটস অফ মই তাত মিলাই লৈছো এটো ওচৰৰ পৰা বুজিছেনে বিপ সাউন্ড ওচৰৰ পৰা দেখুৱালো বিপ সাউন্ড ইনষ্টেন্ট যদি মই ইফেলো দিও
ইনষ্টেণ্ট ফ'কাছ ৰুমটো ফুল্লি আন্ধাৰ হৈ আছে ইনষ্টেণ্ট ফ'কাছ যদি ফটো মাৰোঁ ইনষ্টেণ্ট এইটো ৰুমটো ফুল্লি ডাৰ্ক হয় মই তাত মিলাব ট্ৰাই কৰোঁ যে তুলিলোঁ ফ'কাছ চাব পাৰে পূৰা ফুল্লি শ্বাৰ্প অলপৰ লাইট নাই ৰুমটো ফুল্লি ডাৰ্ক হৈ আছে য'তেই দিওঁতো আমি ইনষ্টেণ্ট ফ'কাছ ল'ব কিন্তু এই যদি ফ্লেছটো আমি খুলি দিওঁ ফ্লেছটো খুলিলে কিন্তু ইনষ্টেণ্ট ফ'কাছ লোৱাটো পচিবল নহয় সেয়া ঘূৰি আছে টিতকৈ ফ'কাছ ল'বলৈ ট্ৰাই কৰি আছে কিন্তু পৰা নাই তো এই ফ্লেছটো যিহেতু নতুন টেকন'লজি ফ্লেছ ফুল্লি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয় এই ডিভাইচটো লগাই দিয়াৰ লগে লগে আমাৰ ফ'কাছিং চিষ্টেমটো বহুত বেছি বাঢ়ি যায় ই যিহেতু এটা হাৰ্ডৱেৰ এতিয়া মই ইয়াতে আৰু এটা বস্তু দেখাই আছোঁ লাইটছটো অন কৰি দিয়া এবাৰ যিহেতু এইটো মই খুলি পেলাই আকৌ এবাৰ এতিয়াতো লাইটটো অন কৰি দিলোঁ ফ'কাছ ল'বই এতিয়া মই 1.4ত অনলি 1.4 এপাৰ্চাৰত মই জাষ্ট হাতখনেকে মই এনেকৈ কৰি ফটো তুলি দেখাম ঠিক আছে নাইবা আমি অলপ ইফালে আহোঁ এই বস্তুটো যে আছে মোৰ এই বস্তুটো জাষ্ট ফ'কাছ দি দেখাম যে 1.4ত ই একদম আন্ধাৰত ফটোখন ল'ব পাৰিছে নে নাই লাইটছটো অফ কৰি দিয়া এইটো বেলেগ চাইডে গুচি গ'ল ফ'কাছটো কাৰণ পইণ্টটো তাত মিলা নাই এক ছেকেণ্ড মই পইণ্টটো কোনটো চিলেক্ট কৰি থওঁ অ'কে দেই এয়া ফটোখন দেখাম 1.4 লৈছোঁ ইনষ্টেণ্ট ক্লিক কৰাৰ লগে লগে ফ'কাছ হৈছে একো টাইম লোৱা নাই যিহেতু ৰুমটো ফুল্লি আন্ধাৰ আকৌ এবাৰ দেখাই আছোঁ মই একচুৱেলি অথনি ফ'কাছ পইণ্টটো বেলেগ চাইডে আছিলে অ'কে 1 আকৌ এবাৰ ফ'কাছ লওঁ 2 ইনষ্টেণ্ট ফ'কাছ 1.4 মোৰ যদি হাতখন এনেকৈ লওঁ ইনষ্টেণ্ট ফ'কাছ ইনষ্টেণ্ট শ্বাৰ্পনেছ পূৰা লাইট অন তো ৱেডিং ফটোগ্ৰাফাৰৰ কাৰণে মই ছাজেষ্ট কৰিম যে এনেই বেলেগ থাৰ্ড পাৰ্টি কিবা কিবি কোম্পানীৰ এইবোৰ চাইনিজ কোম্পানীৰ ফ্লেছ ইউজ কৰাতকৈ এটা ভাল কেননৰ ফ্লেছ কিনিলে আমাৰ বহুতখিনি বেনিফিট হ'ব যিহেতু ওৱান টাইম ইনভেষ্টমেণ্ট আৰু বহুতখিনি অপশ্যন আছে অট'মেটিক মই ইউজ কৰিবলৈ দিয়া নাই কিবা কাৰণে যদি ক'ৰবাত ঘপকৈ আৰ্জেণ্টলি ফটোখন তুলিব লগা হয় তেতিয়া আমি AIB মোড ইউজ কৰিব পাৰোঁ কিন্তু ময়ো যিহেতু ইউজ নকৰোঁ জাষ্ট মই এই বাউন্সটো কোনফালে হ'ব লাগে সেই বস্তুটো মই অট'মেটিক ইউজ কৰোঁ যাতে মই এইটো ইয়াত এবাৰ চিলেক্ট কৰি দি দিলোঁ কিবা কাৰণে এনেকৈ ঘূৰালোঁ আকৌ ডাবল টাচ কৰি দিলে যাতে ই নিজৰ পজিশ্যনটো যাতে লৈ লয় ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কিবা কুৱেশ্যন সোধক মোক মই যিহেতু টিউটৰিয়েল বনাই আছোঁ এতিয়া অটো ফ'কাছৰ ওপৰতো ক্লাছ দিবলৈ নোৱাৰোঁ কাৰণ অটো ফ'কাছটো এটা বহুত ডাঙৰ চেপ্টাৰ হয় 3 দিন 4 দিন মোৰ শিকাওঁতেই লাগে আৰু অটো ফ'কাছ প্ৰেক্টিছ কৰাব লাগে নহ'লে শ্বাৰ্পনেছ নাহে ফটোত এনেই ফ'কাছ কেমেৰাই শ্বাৰ্পনেছ নিদিয়ে শ্বাৰ্পনেছ এবাৰ আমাৰ হাতত ধৰি আমি কেনেকৈ তুলিছোঁ তো জইন কৰক মোৰ ফটোগ্ৰাফী ক্লাছ এডমিশ্যন চলি আছে থেংক ইউ ছ' মাছ